গুড মৰ্নিং সকলোকে ৰাতিপুৱাৰ সময়ত বনোৱা ভিডিঅ' সেইকাৰণে দিলোঁ। গুড মৰ্নিং, সকলোৱে ভালে কুশলে আছে। আৰু আজি আমি মৰ্নিং ৱাক ক'ত যাম কি কৰোঁ দেখাম বুলি ভাবিছোঁ। আৰু সেইফালে হাটমেলৈ যোৱা ৰাস্তা আৰু সেইফালেও বহুত ধুনীয়া গছ গছনি। আপোনালোকক এইকাৰণে দেখাব বিচাৰিছোঁ যে এছাম ইঞ্জিনিয়াৰিং কলেজৰ যিটো কেম্পাছ হয় তাত মৰ্নিং ৱাক কৰি কিমান ভাল লাগে সেইটো আপোনালোক বুজাব নোৱাৰি। একদম ঠাণ্ডা পৰিৱেশ, না গাড়ী মটৰ না কিবা আহে, মাজে মাজে দুখন এখন কিবাকৈ আহে, ইমান এটা হাই হট্টগোল একো নাই, একো গণ্ডগোলে নাই, বহুত ভাল লাগি যায়। লগতে আপোনালোকক দেখাম এটা বস্তু যিটো নেকি ময়ো ইমান দিনে দেখা নাছিলোঁ, কাজুৰ গছ। কালি যে মই ফটো দিছিলোঁ কাজু, তো আজি কাজুৰ গছডালো দেখাম একেলগে। আৰু বাইদেৱে মোৰ কৈ আছিল কি সঁচাকৈ ইয়াতে কাজুৰ গছ আছে নেকি, মই দেখাই নাছিলোঁ। আৰু মই সিদিনা অকস্মাত গোলাপ জামুন বুলিহে ভাবিলোঁ, তাৰপিছত ওচৰলৈ যাওঁ যে নাই নহয়, সেইটোতো কাজুৰ গছ হয়। তো দেখি ভাল লাগিল, সেইকাৰণে মই আজি ভিডিঅ'টোতো একেলগে কাজুৰ গছত লেখা দিওঁ। এইডাল দেখিছেনে, এইডাল হৈছে কাজুৰ গছ। লগতে এটা চিঙিও আনিলোঁ চবকে দেখাবলৈ। আৰু ইমান ধুনীয়া পৰিৱেশটো আজি আপোনালোকক গোটেইখিনি দেখাম। আমি ক'লৈকে গৈছিলোঁ আজি, অৱশ্যে অকণমান বেছিকৈ গৈছিলোঁ মৰ্নিং ৱাক। একেবাৰে জালুকবাৰী পাইছোঁ, জালুকবাৰী হাৱে পাইছোঁ আমি। গৈ বহুত ভাল লাগিল। লগতে দুটা এটা মই ফটো উঠিছিলোঁ। সোণাৰুৰ গছবোৰ দেখি মনটো নাথাকিল। আৰু এইফালে এছাম ইঞ্জিনিয়াৰিং গেট আমি পাৰ হৈ কিনে পালোঁ আয়ুৰ্বেদিক ফাৰ্মাচী, লগতে আয়ুৰ্বেদিক মেডিকেল কলেজখনো আপোনালোকে দেখা পাব। এইকেইখন ফাৰ্মাচীত এটা বিৰাট বিখ্যাত। আপুনি যদি যেতিয়া ফাৰ্মাচী খোলা থাকে আপুনি এইফালে যায় ন, বা ফাৰ্মাচী সোমাম বুলি যায়, প্ৰত্যেকখন ফাৰ্মাচীৰ পৰাই এটা ল'ৰাই হাত বাউলি দি আপোনালোকক মাতি থাকিব, কেতিয়াবা লাজো লাগে। চাওক, এইখন হৈছে আয়ুৰ্বেদিক মেডিকেল কলেজ। আমি কলেজখন নহয়, আয়ুৰ্বেদিক মেডিকেলখন। কলেজখন অলপ আগুৱাই যায় কলেজখন আছে। বহুত ধুনীয়া পৰিৱেশ আৰু বহুত চাফা হৈ থাকে। লগতে মই এটা কথা জনাব বিচাৰিছোঁ যে এই ৰাস্তাটো একেবাৰে বেয়া হৈছে। গতিকে এইটো ৰাস্তাৰ ওপৰত অলপ যদি চৰকাৰে গুৰুত্ব দিলেহেঁতেন ভাল হ'ল হয়। কাৰণ ইমান ধুনীয়া এছাম ইঞ্জিনিয়াৰিং কলেজখন আছে, আয়ুৰ্বেদিক মেডিকেল আছে, মেডিকেল কলেজ আছে। গতিকে ইয়াত ৰাস্তাটো যেতিয়া গুৰুত্ব দিয়ে, ৰাস্তাটো ভাল হ'লে আৰু পৰিৱেশটো ধুনীয়া হ'ব। গছ গছনিৰে ভৰা এই ধুনীয়া পৰিৱেশ ক'ত আছেনো এনেকুৱা। এয়া চাওক, আয়ুৰ্বেদিক মেডিকেল কলেজৰ এইখন বহুত ধুনীয়া পৰিৱেশ আৰু বহুত চাফা হয়। ভিতৰলৈ বাৰু যোৱা নাই। তো আমি আহি মোটামুটি এই সুন্দৰপুৰী পালোঁ। সুন্দৰপুৰী পাৰ হৈয়ে আমি পাম হাৱে। আৰু এইখিনিত বাৰু ঠিকেই আছে, বাকী আপোনালোকে দেখিব পাইছে গছ গছনি ইমান ধুনীয়াকৈ আছে। আৰু সেইফালে সেইটো দুৰ্গা মন্দিৰ হয়, য'ত প্ৰত্যেকবাৰে দুৰ্গা পূজা হয়। কেতিয়াবা আহোঁ, কেতিয়াবা নাহোঁ। তো বিয়া হ'ব 3 বছৰে হৈছে মই ইয়াত থাকিবলৈ। গতিকে এবাৰ অহাৰ মাজতে আৰু এইফালে বান্দৰ কটাৰ উৎপাত চাব পাৰি, ক'ত তাৰৰ ওপৰে বগাই আছে। লগতে সোণাৰুৰ হালধীয়া ফুল চাওকচোন, হালধীয়া হাঁহি আৰু সোণাৰুৰে হালধীয়া হাঁহি। ইমান ধুনীয়া সোণাৰু কেইডাল ফুলিছে, লগতে কৃষ্ণচূড়াবোৰো ফুলিছে। ইয়াত এটা ভাল লাগে যে ইয়াত আপুনি কি গছ নাই সেইটো কওক। আপুনি কেতিয়াবা খেজুৰৰ গছ দেখাম, ইমানেই খেজুৰৰ গছ আছে, চব ইমান লাগিছে খেজুৰ, আপোনালোক কি ক'ম। এয়া হাৱে পাই গ'লোঁ আমি ৰাস্তা। আৰু আমাৰ মৰ্নিং ৱাক এতিয়া তাৰ পৰা আমি ঘূৰি আহিম। এইটো হৈছে শিৱ মন্দিৰ, য'ত আমি প্ৰত্যেক শাওণৰ মাহতে যাওঁ। শিৱ মন্দিৰটোত ভালো লাগে যাই মেলি কিনে। আৰু এতিয়া মোটামুটি আমি হাৱে পাই গ'লোঁ। এতিয়া আমি ঘূৰিমগৈ। আৰু মোৰ ভিডিঅ'টো বেছি নহয় আজি এইখিনিয়ে, কাৰণ আজি আপোনালোকক পৰিৱেশটো দেখালোঁ, ইমান ধুনীয়া পৰিৱেশ চাওক। আৰু আমি ঘূৰি আহিলোঁ। এতিয়া মোৰ ভিডিঅ' এইখিনিলৈকে আছিল, বেয়া চাই নাপাব। এতিয়া এৰিছোঁ, বাই বাই সকলোকে, বাই বাই দেই।